আজিৰ সাধুৰ কথা শিক্ষাৰ শক্তি। সেই ভিতৰুৱা গাঁওখনৰ বিদ্যালয়খনে শিক্ষক প্ৰভাত ছাৰৰ প্ৰচেষ্টাত নতুনকৈ প্ৰাণ পাই উঠিছিল। তেওঁ গাঁৱৰ সকলো ল'ৰা ছোৱালীক শিক্ষাৰ পোহৰ বিলাবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল। ঘৰে ঘৰে গৈ কণ কণ শিশুসকলক বিদ্যালয়লৈ আনিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। প্ৰভাত ছাৰে শিক্ষাৰ মূল্য বুজি নোপোৱা অভিভাৱকসকলক বুজাইছিল যে শিক্ষাৰ শক্তি কিমান। তেওঁ বিশ্বাস কৰিছিল যে শিক্ষাই মানুহক প্ৰকৃত শক্তি প্ৰদান কৰে। ছাৰৰ প্ৰচেষ্টাত গাঁওখনৰ প্ৰায় সংখ্যক ল'ৰা ছোৱালী বিদ্যালয়লৈ পঢ়িবলৈ আহিছিল। গাঁওখনৰ এজনী কণমানি ছোৱালী ৰূপা, তাই প্ৰভাত ছাৰৰ কথাবোৰ সৰুৰে পৰাই গুৰুত্ব সহকাৰে লৈছিল। ৰূপাৰ উজ্জ্বল চকু দুটাই সদায় নতুন কিবা এটা শিকিবলৈ হাহাকাৰ কৰিছিল। এবাৰ শ্ৰেণীকোঠাত প্ৰভাত ছাৰে দৰিদ্ৰ লোকৰ সেৱা কৰা এজন ডাক্তৰৰ কাহিনী কৈছিল। সেই কাহিনীয়ে ৰূপাৰ মনত ডাক্তৰ হোৱাৰ অদম্য হেঁপাহ জগাই তুলিছিল। ৰূপাই ক্লাছতে থিয় হৈ ডাঙৰ হ'লে ডাক্তৰ হ'ম বুলি শিক্ষকক কৈছিল। শিক্ষকে হাঁহি এটা মাৰি ৰূপাক আশীৰ্বাদ কৰিছিল যাতে তাইৰ এই সপোন এদিন বাস্তৱায়িত হয়। এটা সময়ত তাই খুব ভাল ৰিজাল্ট কৰি হাইস্কুলৰ দেউনা অতিক্ৰম কৰিলে। কিন্তু ৰূপাৰ পৰিয়ালটো বৰ দুখীয়া আছিল। খেতিয়ক দেউতাকৰ ৰূপাক উচ্চ শিক্ষাৰ বাবে চহৰলৈ পঠাবলৈ উপায় নাছিল। ৰূপাক মাকে বুজাইছিল যে তাই ছোৱালী, সেয়ে পঢ়া শুনা ইমানতে বন্ধ কৰি ঘৰৰ কামত মনোযোগ দিয়া উচিত। ৰূপাৰ বৰ দুখ লাগিছিল। তাই এই সমস্যাৰ কথা প্ৰভাত ছাৰৰ আগত বৰ্ণনা কৰিলে। ছাৰে ৰূপাৰ মাক দেউতাকক ৰূপাৰ উচ্চাকাংক্ষাৰ বিষয়ে বুজাই দিলে আৰু ৰূপাক শিক্ষাৰ বৃত্তি এটাৰ ব্যৱস্থা কৰি দি চহৰৰ এখন ভাল হায়াৰ ছেকেণ্ডাৰীত বিজ্ঞান শাখাত নামভৰ্তি কৰি দিলে। চহৰৰ সকলোবোৰ ৰূপাৰ বাবে নতুন আছিল। তাইৰ বহুত কষ্ট হৈছিল, কিন্তু হাৰ মনা নাছিল। তাই দিন ৰাতি একাকাৰ কৰি পঢ়া শুনা কৰিছিল। সেই গাঁৱৰ পঢ়াশালীৰ প্ৰভাত ছাৰৰ প্ৰেৰণা আৰু পৰিয়ালৰ মৰম ৰূপাৰ বাবে প্ৰেৰণাৰ উৎস আছিল। কলেজত পঢ়ি থাকোঁতে ৰূপাই বহুত বন্ধু বান্ধৱী লগ পাইছিল। কলেজৰ বিভিন্ন কাৰ্যসূচীত অংশ লৈছিল। কলেজৰ সাংস্কৃতিক অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল। ৰূপা এগৰাকী মেধাৱী ছাত্ৰী আছিল আৰু তাই সদায় পঢ়া শুনাত শীৰ্ষস্থান দখল কৰিছিল। এনেকৈ দিনবোৰ বাগৰিল আৰু এদিন ৰূপা এগৰাকী সফল ডাক্তৰ হৈ পৰিল। তাই নিজৰ গাঁওখনত এখন সৰু ক্লিনিক খুলি বিনামূলীয়াকৈ দুখীয়া মানুহৰ চিকিৎসা কৰিবলৈ ধৰিলে। যেতিয়াই তাই নিজৰ গাঁৱলৈ আহিছিল, তাই পোনপ্ৰথমে সেই প্ৰভাত ছাৰৰ ঘৰলৈ গৈছিল আৰু ছাৰৰ আশীৰ্বাদ লৈছিল। আনন্দতে প্ৰভাত ছাৰৰ চকুলৈ ওলাই আহিছিল। লগতে ৰূপাক কৈছিল, তুমি মোৰ সপোন পূৰণ কৰিলা। ৰূপাৰ ক্লিনিকলৈ প্ৰতিদিনে বহু ৰোগী আহিছিল। এবাৰ এজনী কণমানি ছোৱালী বেমাৰত পৰিছিল। কণমানিজনীৰ চিকিৎসাৰ বাবে খৰচ কৰাৰ সামৰ্থ্য সেই পৰিয়ালটোৰ নাছিল। সেয়ে কণমানিজনীৰ মাক দেউতাক বিচলিত হৈ পৰিছিল। কিন্তু ৰূপাই সম্পূৰ্ণ বিনামূলীয়াকৈ শিশুটিক চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তুলিছিল। ছোৱালীজনীৰ মাক দেউতাক অতি সুখী হৈ ৰূপাক অন্তৰেৰে ধন্যবাদ জনাইছিল। মানৱ সেৱাই যেন ৰূপাৰ জীৱনৰ লক্ষ্য হৈ পৰিছিল। ৰূপাৰ ক্লিনিকখন গাঁৱৰ মানুহৰ বাবে আশীৰ্বাদ হৈ পৰিছিল। কেৱল ৰোগীৰ চিকিৎসা কৰাই নহয়, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু পুষ্টিৰ প্ৰতিও ৰূপাই গাঁৱৰ মানুহক সজাগ কৰি তুলিছিল। লাহে লাহে ৰূপাই সেই অঞ্চলৰ আন গাঁওবোৰতো বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰি ৰাইজক বিনামূলীয়া চিকিৎসা আৰু ঔষধৰ ব্যৱস্থা কৰিছিল। ৰূপাৰ এই প্ৰচেষ্টাই গোটেই অঞ্চলৰ ৰূপ সলনি কৰি পেলাইছিল। গাঁৱৰ মানুহবোৰে পৰিষ্কাৰ পৰিচ্ছন্নতা, স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দিবলৈ আৰম্ভ কৰিছিল। ল'ৰা ছোৱালীবোৰক স্কুললৈ পঠিয়াবলৈ লৈছিল। মুঠতে গোটেই পিছপৰা এই অঞ্চলটোত এক নতুন শক্তিৰ প্ৰৱেশ ঘটিছিল। এইদৰে সৰুৰে পৰাই মনতে পুহি ৰখা ৰূপাৰ সপোনে সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। নিজৰ গাঁও তথা অঞ্চলটো সুস্থ কৰি তোলাৰ পাছত ৰূপাই এটা ডাঙৰ সপোন দেখিবলৈ ধৰিলে। তাই খুব ডাঙৰকৈ এটা NGO আৰম্ভ কৰি দেশৰ বিভিন্ন পিছপৰা গাঁৱলৈ গৈ মানুহৰ সেৱা আগবঢ়াবলৈ ধৰিলে। ৰূপাই নিজৰ NGOৰ জৰিয়তে কেইবাটাও স্বাস্থ্যকেন্দ্ৰ খুলিলে। বহুত ডাক্তৰ আৰু নাৰ্ছক প্ৰশিক্ষণ দি গাঁৱে ভূঞে সজাগতা অভিযান চলাবলৈ ধৰিলে। হঠাতে এদিন
এটা অনাকাংক্ষিত খবৰে ৰূপাক বৰকৈ মৰ্মাহত কৰিলে। বাৰ্ধক্যজনিত কাৰণত প্ৰভাত ছাৰৰ মৃত্যুৰ বাতৰি পাই শোকত ভাগি পৰিছিল ৰূপা। কাৰণ আজি তাই যি স্থানত উপনীত হৈছে সেয়া একমাত্ৰ প্ৰভাত ছাৰৰ বাবেই সম্ভৱ হৈছিল। ৰূপাই প্ৰভাত ছাৰৰ স্মৃতিত গাঁৱৰ পঢ়াশালীখনৰ কাষতে এটা স্বাস্থ্যকেন্দ্ৰ স্থাপন কৰে। ৰূপাই নিজৰ সমগ্ৰ জীৱন মানুহৰ সেৱাত উচৰ্গা কৰিছিল। এগৰাকী মহান স্বেচ্ছাসেৱকৰ ৰূপত তাই বহুতৰে বাবে প্ৰেৰণা হৈ পৰিছিল। ৰূপাৰ বিষয়ে পেপাৰ পত্ৰ আলোচনী কিতাপ আনকি ৰেডিঅ' টিভিতো নানান প্ৰবন্ধ বাতৰি আদি প্ৰকাশ পাইছিল। ৰূপাই ৰাষ্ট্ৰীয় পৰ্যায়তো বহু বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু ৰূপাই কেতিয়াও পাহৰা নাছিল যে তাই ক'ৰ পৰা আহিছিল আৰু কি অৰ্জন কৰিছে আজি। তাই আজীৱন নিজৰ গাঁওখন আৰু প্ৰভাত ছাৰক মনত ৰাখিছিল। এই কাহিনীটোৱে আমাক কয় যে এজন ব্যক্তি দৃঢ় প্ৰতিজ্ঞ হ'লে যিকোনো কামত উপনীত হ'ব পাৰে। ৰূপাৰ কাহিনীয়ে আমাকো আমাৰ সপোন পূৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰে। এই কাহিনীটোৱে আমাক এইটোও কয় যে কেৱল শিক্ষাই এজন ব্যক্তিক সবল কৰি তুলিব পাৰে।